হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবৰে ভাল। তো ৱেলকাম টু জাইকা। মোৰ নাম হ'ল অৰূপ। তো আজি লৈ আহিছোঁ নতুন এটা ৰেচিপি, যোনটোৰ নাম হ'ল চিকেন ফ্ৰাইড ৰাইচ। তো আপোনালোকেতো কেতিয়াবা নহ'লে কেতিয়াবা ফ্ৰাইড ৰাইচ খাইছে, নহয় জানো? তো কিন্তু পাৰ্থক্যটো কি আহি যায়, আপোনালোকে ৰেষ্টুৰেণ্ট খালে টেষ্ট বেলেগ আহে, ঘৰত খালে টেষ্ট বেলেগ আহে। তো মোক এজন লগৰে সুধিছিলে, তো ঘৰতে কেনেকৈ বনায়। তো আজি দেখুৱাই আছোঁ ষ্টেপ বাই ষ্টেপ ঘৰতে কেনেকৈ চিকেন ফ্ৰাইড ৰাইচ ৰেষ্টুৰেণ্ট ষ্টাইলত বনাব পাৰি। তো ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো এণ্ডলৈকে থাকিব। চ' লেটছ গো। তো ফ্ৰাইড ৰাইচ বনাবৰ কাৰণে আমাক লাগিব চাউল। তো চাউল ইয়াতে লৈছোঁ বাচমতি চাউল। তো আপোনালোকে নৰ্মেল চাউলো ল'ব পাৰে, একো কথা নাই। তো এইটো ভালদৰে ধুই পেলাই থৈ দিছোঁ মই। তো তাৰপিছত কি কৰিম, কেৰাহী এটা লৈছোঁ। কেৰাহীত অকণমান বেছিকৈ পানী লৈছোঁ, মানে আধাকৈ। তাৰপিছত যেতিয়া কুহুমীয়া গৰম হ'ব, তেতিয়া ৰিফাইন অলপ দিছোঁ, যাতে চাউলটো এটা এটা হৈ থাকে। তাত যেতিয়া ফুল গৰম হ'ব, গোটেইখিনি চাউল দি দিম। তেতিয়া দিয়াৰ পিছত ভালদৰে লৰাব, চাউলকেইটা যাতে ভাঙি নাযায়। তো চাউলটো কেনেকৈ হৈছে, কেনেকৈ গম পাব, যেতিয়া অলপ দেৰি হ'ব 1 মিনিট বা 2 মিনিট, তাৰপিছত যেতিয়া গম পাব যে চাউলটো ওপৰলৈ উঠি আহি আছে, তেতিয়া গম পাব যে চাউলটো সিদ্ধ হোৱা আৰম্ভ হৈছে। চাউলটো ভালদৰে চাই থাকিব মাজে মাজে যে চাউলটো ভালকৈ সিজিছে নাই। যদি নিসিজাটো লাগে আৰু অলপ সিজাই দিব, আৰু যদি বেছি একদম সিজাই নিদিব, গেলীয়া কৰি নিদিব, তেতিয়াহ'লে ফ্ৰাইড ৰাইচ বনাবলৈ ভাল নালাগিব। আৰু যদি পাৰে তেতিয়া সিজাৰ পিছত আপোনালোকে চাউলটো ফ্ৰিজত থৈ দিব আজিৰ কাৰণে, আৰু কালিলৈহে ফ্ৰাইড ৰাইচ বনাব। আৰু যদি লেফ্ট অভাৰ তেনেকৈ ৰাইচ থাকে ৰাতিৰ, তেতিয়াহ'লে সেইটো দিয়ে ফ্ৰাইড ৰাইচ বনাব পাৰে আপোনালোকে। তো ব'লক আমি কেৰাহী পাতি দিওঁ আৰু ফ্ৰাইড ৰাইচ বনাব আৰম্ভ কৰি দিওঁ। যিহেতু আমি চিকেন ফ্ৰাইড ৰাইচ বনাই আছোঁ, অবভিয়াছলি আমাক চিকেনটো লাগিবই। তো ইয়াতে লৈছোঁ থাই বনলেছ চিকেন, যোনটো কয়, মানে লেগ পিচৰ যোনটো বনলেছ, সেইটো লৈছোঁ। সেইটো জুলিয়ান কাটিং কৰি লৈছোঁ। জুলিয়ান কাটিং মানে দীঘল দীঘল যোনটো কাটিং বুলি কয়, সেইটো জুলিয়ান কাটিং বুলি কয়। তো তাতে অলপ কৰ্ণফ্ল'ৰ মিলাই লৈছোঁ, যাতে ক্ৰিস্পিনেছ এটা আমাৰ চিকেনটো খোৱাতে লাগে। যেতিয়া ফ্ৰাইড ৰাইচ আমি খাম, তেতিয়া সেই চিকেনৰ যোনটো পিচটো আমি বাইট কৰিম, তেতিয়া অলপ ক্ৰিস্পিনেছ লাগিব আমাক। তো ক্ৰিস্পিনেছটোৰ কাৰণে আমি কি কৰিব লাগিব, ইয়াত অলপ কৰ্ণফ্ল'ৰ দিব লাগিব। তো আমি কেৰাহীটো পাতি দিম। কেৰাহীটো পাতি দি পেলাই ইয়াতে ৰিফাইন দি দিম। অলমষ্ট 3 টেবল স্পুন ৰিফাইন দিছোঁ ইয়াতে। তো আমি যোনখিনি চিকেন কৰ্ণফ্ল'ৰ দি মিলাইছিলোঁ, সেইখিনি আমি এটা এটাকৈ দিম, গোটেইখিনি ঢালি নিদিব। আৰু যদি আপোনালোকে কৰ্ণফ্ল'ৰ দিয়া নাই, তেতিয়াহ'লে ডাইৰেক্ট ঢালি দিব, একো প্ৰব্লেম নাই। আৰু যদি কৰ্ণফ্ল'ৰ দিছে, তো এটা এটাকৈ ঢালিব। চিকেনটো দিয়াৰ পিছতে আমি এইটো কি কৰিম, বেছি অভাৰ কুক নকৰোঁ, জাষ্ট অলপ ব্ৰাউন কৰিম, বেছি ব্ৰাউন নকৰোঁ। আৰু যেতিয়া আমি চাউলখিনি দিম, তাৰ লগতে এইটো সিজিব। তো এইটো জাষ্ট অকণমান গল্ডেন কৰিব, বেছি নকৰিব। চিকেনখিনি যেতিয়া গল্ডেন হ'ব, তেতিয়া আমি চিকেনখিনি অকণমান ছাইড কৰিম কেৰাহীৰ পৰা, তেলৰ কাৰণে অকণমান জেগা ওলাম। তো আমি কি কৰিম, এতিয়া বাকী ইনগ্ৰিডিয়েণ্টছখিনি দিয়া আৰম্ভ কৰিম। তো আমাক কি কি লাগিব, ফাৰ্ষ্ট অফ অল আমি লৈছোঁ আদা, নহৰু, জলকীয়া, স্প্ৰিং অনিয়ন, যোনটো পিঁয়াজৰ ঠানি বুলি কয়। তো স্প্ৰিং অনিয়ন পাতটো বেলেগকৈ কাটি লৈছোঁ, আৰু ঠানিটো যোনটো পিঁয়াজটো বেলেগকৈ কাটি লৈছোঁ, আৰু পিঁয়াজৰ লগতে দি দিছোঁ এইটো। তাৰপিছত আমাক লাগিব অকণমান কাটিং গাজৰ, বিন, কেপচিকাম আৰু বন্ধাকবি। তো কেপচিকাম আৰু বন্ধাকবিটো আপোনালোকে স্কিপ কৰিব পাৰে, একো প্ৰব্লেম নাই তাত। তো এতিয়া আমি আদা নহৰুখিনি দি দিম। এইটো মনত ৰাখিব, কেৰাহীটো আগৰ পৰা গৰম হৈ আছে, তো দিয়াৰ লগে লগে পটককৈ জ্বলি যাব পাৰে, সেইটো ধ্যান ৰাখিব। তাৰপিছতে আমি বাকী ইনগ্ৰিডিয়েণ্টছখিনি দিয়া আৰম্ভ কৰি দিম। এতিয়া জলকীয়া, পিঁয়াজ, গাজৰ, বিন গোটেইখিনি দি দিব। দি পেলাই স্প্ৰিং অনিয়নটো নিদিব আৰু বন্ধাকবিটো নিদিব। এতিয়া বন্ধাকবি তেতিয়া দিম যেতিয়া আমি চাউলটো দিম, তেতিয়া একেলগে বন্ধাকবিও দি দিম, কাৰণ বন্ধাকবি পটককৈ সিজি যায়। অ'কে। তো এতিয়া আমি কি কৰিম, বাকীখিনি বস্তু ভালদৰে লৰাব লাগিব। লৰাই পেলাই বেছি ফ্ৰাই নকৰিব বা বেছি সিজাই নিদিব, কাৰণ ভাতৰ লগতে এইটো আকৌ এবাৰ সিজিব। তো এতিয়া আমি বন্ধাকবিখিনি দিম, আৰু লগালগ ভাতখিনি দি দিম। ভাতখিনি, বন্ধাকবি আৰু চিকেন, ভেজিটেবল গোটেইখিনি ভালদৰে মিক্স কৰি ল'ব। অভাৰ ফ্ৰাই নকৰিব, ভালদৰে লাহে লাহে মিক্স কৰি ল'ব। মিক্স কৰাৰ পিছতে বাকী ইনগ্ৰিডিয়েণ্টছখিনি দিয়া আৰম্ভ কৰিম। তাৰ আগতে ভালদৰে মিক্স কৰি ল'ব, বেছি খৰদৰকৈ নবনাব আৰু বেছি ফ্ৰাই নকৰিব। ফ্ৰাইড ৰাইচ মানে একদম ভাত ভাজা নহয়, জাষ্ট মিডিয়াম ফ্ৰাই কৰিব। তো অকণমান ফ্ৰাই হোৱাৰ পিছতে আমি দিম ইয়াতে ব্লেক পেপাৰ, তাৰপিছত দিম আমি অকণমান চেনি, দেন আমি দিম অকণমান ইয়াতে গৰম মছলা, একদম পিঞ্চ দিব, বেছি নিদিব। দেন আমি নিমখ দিম, আপোনাৰ টেষ্ট হিচাপত আপোনালোকে দিব। দেন চচটো ছিজনিং কৰাৰ কাৰণে আমি লৈছোঁ ইয়াতে টমেটো কেটচাপ 1 টেবল স্পুন দিব, চয়া চচ 1/2 টেবল স্পুন দিব। দেন ভিনেগাৰ লৈছোঁ 1/2 টেবল স্পুন, এণ্ড দেন চিলি চচ। গোটেইখিনি কি মিক্স কৰিব। মিক্স কৰাৰ পিছত বাকী ইনগ্ৰিডিয়েণ্টছখিনি আহিব, অকণমান মিক্স কৰি ল'ব। বাকী দুটা ইনগ্ৰিডিয়েণ্টছ আছে, সেইটো লাষ্টৰ ফালে দিব লাগিব। তো আপোনালোকে জনাব যে আপোনালোকে ফ্ৰাইড ৰাইচ খাই কেনেকুৱা পায়। তো আপোনালোকে বাহিৰত বেছি ফ্ৰাইড ৰাইচ খাই নে ঘৰতে আপোনালোকে বনায়, আৰু আপোনালোকে কেনেকৈ ফ্ৰাইড ৰাইচ বনায় নিশ্চয় আপোনালোকে কমেণ্টত জনাব। তো মই ইয়াতে বহুত ভেজিটেবল ইউজ কৰিছোঁ ফ্ৰাইড ৰাইচ বনাবৰ কাৰণে। তো আপোনালোকে একদম কমচে কম ভেজিটেবল দি বনাব পাৰে, যেনেকুৱা আপোনালোকৰ গাজৰ, বিন আৰু আদা নহৰু দি বনাব পাৰে। কিন্তু আদা নহৰুটো স্কিপ নকৰিব, সেইটো মেণ্ডেটৰী লাগিবই লাগিব। তো এতিয়া আমি দিম চেজৱান চাটনি। চেজৱান চাটনি দিয়াৰ পিছতে আমি স্প্ৰিং অনিয়ন দিম, আৰু এইটো অলমষ্ট ৰেডি আমাৰ। তো ইয়াৰ জেগাত স্প্ৰিং অনিয়ন জেগাত আপোনালোকে অকণমান মান ধনিয়া বা প্লেইন ধনিয়া দিব পাৰে। তো এতিয়া ধুনীয়াকৈ প্লেটিং কৰি লওঁ। প্লেটিং কৰি লোৱাৰ পিছত এইটো খোৱাৰ কাৰণে ৰেডি হৈ গ'ল। তো আপোনালোকে জনাব যে ফ্ৰাইড ৰাইচৰ ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিছে, আৰু নিশ্চয় এইটো বনাবলৈ ট্ৰাই কৰিব। তো ঠিক আছে, লগ পাম নেক্সট ভিডিঅ'টোত। টিল দেন, গুড বাই।